নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিপ লাইব্ৰেৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক জানি লওক চাণক্যই কিয় অপ্ৰিয় সত্য কথা যেতিয়াই তেতিয়াই বা যাৰে আগতে কোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিল। আহক ইয়াৰ বিষয়ে সবিশেষ জানি লওঁ আমি। যদি আপুনি কোৱা সত্য অপ্ৰিয় হয় বা অনুচিত হয় তেনেহ'লে কোৱাৰ পৰা বিৰত থাকিব। যদি সত্য কথাটো অপ্ৰিয় হয় তেনেহ'লে তাক কোৱাৰ পৰা মানুহে বাচিব লাগে। কেতিয়াও অপ্ৰিয় সত্য কথা ক'ব নালাগে। কিন্তু কিছুমান মানুহৰ অভ্যাস থাকে যে তেওঁলোকে সত্য কথা কৈ ভাল পায়। আচলতে তেওঁৰ মনটো ফৰকাল হয়, যাৰ বাবে তেওঁ সদায় সত্য কথা কয় আৰু মিছা কথাক প্ৰশ্ৰয় নিদিয়ে। কিন্তু এই কথাটো সমাজে সহজে মানি নলয়। কোনোদিনো অপ্ৰিয় সত্য কথা ক'লে কোনেও ভাল নাপায়। সদায় সত্য কথা কোৱা মানুহ, বিশেষকৈ অপ্ৰিয় সত্য কথা যি খোলাখুলিকৈ কয়, তেওঁলোকক মানুহে বেয়া পায়। তেওঁলোকৰ মনটো যদিও ফৰকাল হয় বা তেওঁলোকৰ মনত কোনো বেয়া ভাৱ নাথাকে, তথাপি মানুহে এই অপ্ৰিয় সত্য কথাবোৰ নিজৰ কাণেৰে শুনি ভাল নাপায়। গতিকে সদায় আপুনি অপ্ৰিয় সত্য কথা কোৱাৰ পৰা বিৰত থাকক, কাৰণ এনে কৰিলে আপোনাৰ শত্ৰু বাঢ়ি যাব। আমাক সৰুতে শিকোৱা হৈছে সদায় সঁচা কথা ক'বা, আৰু এইটো নহয় যে আপুনি কিবা মিছা কথা ক'ব লাগিব বা মিছা কথা কৈ বাচিব লাগিব, সেইটো নহয়। কিন্তু আজিকালিৰ সমাজত বাচি থাকিবলৈ বা তিষ্ঠি থাকিবলৈ আপুনি স্থান কাল পাত্ৰ ভেদে নিজৰ কথা প্ৰকাশ কৰিব লাগিব। সেই সৰুতে শিকোৱাৰ দৰে যদি যধে মধে আপুনি অপ্ৰিয় সত্য কথা কৈ দিয়ে তেনেহ'লে আপোনাৰ বিপদ হ'ব পাৰে, তথা আপোনাৰ শত্ৰুৱে আপোনাক দমন কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগে। সেইকাৰণে বন্ধু-বান্ধৱীসকল, কথা কোৱাৰ আগতে সদায় সাৱধান হ'ব। কাৰ আগত কৈছে, কি কাৰণত কৈছে, কেনে অৱস্থাত কৈছে, কেনে ঠাইত কৈছে, এইবোৰ সকলোবোৰ চালি জাৰি চাব। নহ'লে আপোনাৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। গতিকে বৰ্তমানো আপুনি ভালদৰে শান্তিত জীয়াই থাকিব নোৱাৰিব, কাৰণ আজিকালি মানুহবোৰ কোন কেতিয়া কাক ক'ত কি কৰে হিচাপ নাই। গতিকে সদায় কথা কোৱাতে মানুহ সাৱধান হ'ব লাগে। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আমাৰ ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।